আহ, আজি আমি অহাকালি অসম চৰকাৰৰ লগত যিটো BTC বিভিন্ন ডিপাৰ্টমেণ্টেল যিটো সমস্যা আছে সেইবিলাক লৈ আমি কেনেকৈ প্ৰেজেণ্টেশ্যন দিব সেইটো বিষয় লৈ আমি আলোচনা কৰিছোঁ যে আমাৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট হিচাপে PWD হওক বা যিকোনো ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক আমি BTC চলোৱা ক্ষেত্ৰত এইবিলাক ডিপাৰ্টমেণ্টত কি লেপছ আছে বা পাবলগীয়া আছে সেইবিলাক বিষয় লৈ আমি আলোচনা কৰিছে অহাকালি দিছপুৰত 4টা বজাত আমাৰ BTC গভৰ্ণমেণ্ট অসম চৰকাৰ লগত একেলগে আমাৰ ৰিভিউ মিটিং হ'ব সেইটো বিষয় লৈ আমি আলোচনা কৰিছোঁ আজি মুঠতে খুব ভাল আমি যেনিবা গোটেই ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে যিখিনি পষ্টৰ দৰকাৰ আছে সেইবিলাক আমি আলোচনা কৰিছোঁ বা আৰু কি PWD ডিপাৰ্টমেণ্ট হিচাপে কি ডিভিজনৰ প্ৰয়োজন আছে PNRD হিচাপে কি প্ৰব্লেম আছে সেইবিলাক গোটেই 39 ডিপাৰ্টমেণ্টটো চলোৱা ক্ষেত্ৰত কি প্ৰব্লেম আছে সেইটো গোটেই বিষয় লৈ আমি আলোচনা কৰিছোঁ আৰু অহাকালি আমাৰ দিছপুৰত আমাৰ মিটিং হ'ব এই সময়ত আমি ভালকৈ প্ৰেজেণ্টেশ্যন দিম সেইখিনি কথা লৈ আমি আলোচনা কৰিছোঁ বেলেগ একো নাই নাই CM ছাৰটো থাকিব আমি যিমানটো জানো CM ছাৰ থাকিব চিফ ছেক্ৰেটাৰী থাকিব আৰু ডিপাৰ্টমেণ্টেল অফিচাৰসকলে থাকিব চবে আৰু আমাৰ BTCৰ পৰাও প্ৰিন্সিপাল ছেক্ৰেটাৰী ফাইনান্স বা গোটেই আমাৰ যিখিনি ডিপাৰ্টমেণ্টেল অফিচাৰ প্ৰয়োজন আছে চবেই থাকিব আৰু আমাৰ MLA সকল থাকিব আৰু আমাৰ EM সকলেও যাব চব নাযাব আমি 10-12জনমান যাম সেইখিনি কথা বহুত পোষ্ট খালী আছে 4th গ্ৰেড 3rd গ্ৰেডটো আমি নিজাববীয়াকৈ দিব সেইটোতো বেলেগ কথা কিন্তু গেজেটেড কিছুমান ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে গেজেটেড পোষ্ট মেলা ভেকেঞ্চি আছে হেল্থ ডিপাৰ্টমেণ্টত আছে মুঠতে গোটেই ডিপাৰ্টমেণ্টত আছে সেইটো যাতে ইমিডিয়েট ফিল আপ কৰিবৰ কাৰণে অসম চৰকাৰে দায়িত্ব লয় সেইবিলাক এপ্ৰ'চিংটো আমি অহাকালি কৰিব সেইখিনি কথা দেই থেংক ইউ